নমস্কাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল নীলোৎপল চলিয়ালৈ মাস্কখন অকণমান খুলি লৈছোঁ কথাটো হ'ল কি আজি এটা নতুন অলপ বেলেগ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ কাৰণ এনেকুৱা ভিডিঅ' সাধাৰণতে মই নবনাওঁ কিন্তু আজি এইকাৰণে বনাইছোঁ খুব ধুনীয়া স্কুটি এখন আহি আছে প্ৰথমতে এটা কথাই কওঁ যে এনেকুৱা মই ভিডিঅ' নবনাওঁ বুলি আগতেও কৈছোঁ তথাপি আজি বনাইছোঁ কিয় স্কুটিখনত যিসমূহ মানে নতুন টেকন'লজি আহিছে সেইবোৰ গম পালে আচৰিত পাব যে কৈ দিলেই লৈ যাব আপোনাৰ জেগাত আপুনি চাপ'জ হাতীগাঁও চিনি নাপায় আপুনি চাপ'জ বেলতলা চিনি নাপায় আপুনি যদি তাত কৈ দিয়ে আপোনাক সেই জেগাটোলৈ লৈ গৈ থাকিব দেখুৱাই যাব যদি ৰাইট লোৱা লেফ্ট লোৱা ৰাইট লোৱা লেফ্ট লোৱা আপোনাক গৈ সেই জেগালৈকে লৈ যাব আৰু মুড চেঞ্জ আপুনি যদি চিটিত চলায় মুড চেঞ্জ কৰিব পাৰে আপুনি যদি হাইৱেত চলায় তেতিয়াহ'লে মুড চেঞ্জ কৰিব পাৰে গতিকে অকণমান বেলেগ ধৰণৰ নতুন স্কুটি এখন আহিছে আৰু ইণ্ডিয়াৰ এখন প্ৰথম স্কুটি বুলি কৈছে আৰু আহিছোঁ চৱেৰা TVS সুন্দৰপুৰ জুৰুত যিটো সুন্দৰপুৰ আছে সুন্দৰপুৰ মানে নাৰ্চাৰী সুন্দৰপুৰ নাৰ্চাৰী তাত আছে চৱেৰা TVS আৰু তাত আহিছোঁ আজি এইখন আহিছে নতুন বাইক একদম নতুন আপুনি যদি এতিয়া নতুনকৈ কিবা প্লেনিং কৰি আছে ল'ম বুলি মানে স্কুটি ল'ম বুলি তেতিয়াহ'লে ল'ব পাৰে আৰু এখন কিহৰ কাৰণে স্পেচিয়েল বহুত কিবাকিবি নতুন কিবাকিবি আহিছে এই বিষয়ে মই নাজানো ক'ব তেওঁলোকে প্ৰথমতে মই গাড়ীখন দেখুৱাই দিছোঁ তাৰপিছত সেই গাড়ীখনৰ বিষয়ে কৈ দিব চাওক লাইটকেইটা চাওক লাইটকেইটা খুব ধুনীয়া লাগিছে ইণ্ডিকেটৰ খুব ধুনীয়া লাগিছে টোটেলি একদম খুব কালাৰফুল লাগিছে ভাল লাগিব যোনেই নচলক ভাল লাগিব তেল ভৰোৱা এইফালে বাকী নতুন কি আহিছে সেই বিষয়ে বাইদেৱে আমাক ভালকৈ জনাই দিব কি স্পেচিয়েল মানে আপোনাক এখন এণ্টক XP হয় এইখনৰ XP জাৰ্ণিৰ কৰাৰ আগতে মই আপোনাক এণ্টকৰ জাৰ্ণিৰ কথা কৈ দিওঁ 2018ত আমি ইণ্ডিয়াৰ ফাৰ্ষ্ট ব্লুটুথ কানেক্টেড স্কুটাৰ যিটো আপোনাৰ এণ্টক 125 মিনিট ডিছখন লঞ্চ কৰিছিলোঁ 2019ত আপোনাৰ ৰেচ এডিশ্যনখন হয় অলপ আপগ্ৰেড মডেল আহিছিল দেন আপোনাৰ স্কোৱাড এডিশ্যনখন আহিল মাৰ্বেল এডিশ্যনত আপোনাৰ যিটো ব্লেক পেন্থাৰ বা ধৰক আপুনি কেপ্টেইন আমেৰিকা তো গোটেইখিনিতে গ'ল 2020ত লঞ্চ কৰিছিলোঁ এতিয়া এইটো বছৰৰ আপোনাৰ ফাৰ্ষ্ট আপগ্ৰেডেড মডেল XPখন আমি লঞ্চ কৰি আছোঁ বৰ্তমান তো এইখনত আপোনাৰ এক্সট্ৰা কিছুমান নতুন ফিচাৰ্ছ পাব যেটা আপুনি কোনো স্কুটাৰ বৰ্তমানলৈকে পোৱা নাই আজি ইণ্ডিয়াছ ফাৰ্ষ্ট স্কুটাৰ হয় য'ত আপোনাৰ কালাৰটো দেখিছে আপোনালোকে আই কেচিং কালাৰ হয় আপোনাৰ দেখিও ভাল লাগে আই কেচিং কালাৰ আপোনাৰ ৰেড চিলভাৰ ব্লেকত বহুত ভাল কালাৰ এটা দিছে ছেকেণ্ড থিং আপোনাৰ এইখনত দিয়া আছে দুটা মুড দিয়া আছে যিটো আপোনাৰ ৰেচ মুড এণ্ড ষ্ট্ৰীট মুড যদি আপুনি হাইৱেত গাড়ীখন চলাই আছে দেন ইউ টাৰ্ণ ৰেচ মুড য'ত আপোনাৰ গাড়ীখনৰ বডি লেংগুৱেজ চেঞ্জ হয় যেনে আমি ৰেচাৰ ফিলিং যিটো ৰেচ মুডত যাওঁ আমি দেট আৰু যদি আপুনি ট্ৰাফিকত চলাই আছে লাইক গুৱাহাটীত আপোনাৰ বহুত ট্ৰাফিকছ থাকে তো তাতে যদি আপুনি চলায় আপুনি টাৰ্ণ কৰিব পাৰে ষ্ট্ৰীট মুডত তো তেতিয়া আপোনাৰ য'ত ব্ৰেক বেছি মাৰিব লাগে আপুনি ষ্ট্ৰীট মুডত চলাব পাৰে ফৰ দ্য বেষ্ট পাৰফৰ্মেঞ্চ আপোনাৰ গাড়ীখনৰ বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে আপুনি চলাব পাৰে এইখন এনেকুৱা এটা আপোনাৰ 2021ৰ XP মানে আপুনি বুজি পাব পাৰিছে XP মিনছ আপোনাৰ এক্সট্ৰা পাৱাৰ আপোনাৰ 125 স্কুটাৰ ছেগমেণ্টত আপোনাৰ মোৰ দেন 10 BHP আজিলৈকে অহা নাই এইখন ইণ্ডিয়াছ ফাৰ্ষ্ট স্কুটাৰত মোৰ দেন 10 BHP ছেকেণ্ড থিং এইখনত এটা ইউনিক ফিচাৰ আছে যে যিটো আপোনাক মই কানেক্ট কৰি হ'লেও দেখাব পাৰিম বা আপোনাক এনেই দেখালেও মই কৈ দিওঁ এক্সট্ৰা আপোনাৰ এইটো আছে যে আপোনাৰ ভইচ এছিষ্টেণ্ট আপুনি ভইচ কমাণ্ডেৰে আপোনাৰ গাড়ীখন কণ্ট্ৰল কৰিব পাৰে TVS কানেক্ট এপ এটা থাকে সেইটো আপুনি কানেক্ট কৰিব পাৰে কানেক্ট কৰাৰ পাছত আপোনাৰ ইয়াতে গোটেইখিনি আহিব কানেক্ট হৈ যোৱাৰ পিছত আপুনি ইয়াতে যদি কয় হাই বাডি দেন আপোনাৰ ইয়াতে হেল্ল' আপোনাৰ নামটো আহিব আপুনি গ্ৰিটিংছ এটা কৰি দিব দেন আপুনি ইয়াতে ছেভ কৰিব পাৰে আপোনাৰ ঘৰৰ এড্ৰেছটো লাইক আপুনি বেলতলা তিনিআলিত ছেভ কৰিলে জাষ্ট ইয়াতে অন কৰি কানেক্ট কৰি গো টু হোম কৰি দিব ডাইৰেক্ট আপোনাৰ নেভিগেশ্যন আপোনাক ডাইৰেক্ট তাতে লৈ যাব আপুনি ভইচ কমাণ্ডটো আপুনি জাষ্ট কৰিলে হ'ল বা ধৰক আমি যেনেকৈ গুগল মেপত কৰোঁ ন আগতে আপোনাৰ কি আছিলে আগৰ কেইখনত আপুনি জাষ্ট নেভিগেশ্যন ষ্টাৰ্ট কৰিলে ইয়াতে নেভিগেশ্যন কেইটা ৰাইট টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট এনেকুৱা আহিব আপুনি কৰিব লাগিব মানে এনেকুৱা কৰিব পাৰে নেকি চাপ'জ মই গৈ আছোঁ হাতীগাঁও মই হাতীগাঁও চিনি নাপাওঁ মই যদি ইয়াত মানে হাতীগাঁও যাম বা তেনেকুৱা কৰোঁ ইয়াত চাগে মেপত দেখুৱাই দিব মেপত দেখুৱাই দিব আপোনাক টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট ইণ্ডিকেট কৰিব নেভিগেট আপ কৰিব আপোনাক গোটেইটো ৰাস্তালৈকে আপুনি ইমান কিলোমিটাৰ আছে আপোনাৰ যাব বাকী বা আপুনি টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট তো ইয়াতে আপোনাক লিখা আহিব নেভিগেট কৰিব আপুনি ডাইৰেক্ট ক'ব পাৰে বোলে ডু নট ডিষ্টাৰ্ব ছাৰ্ভিচটো লাগে আপোনাৰ মোবাইলত দেন অট'মেটিকেলি ডু নট ডিষ্টাৰ্ব এখন চাগে ইণ্ডিয়াৰ প্ৰথম বাইক হ'ব ইণ্ডিয়াৰ ফাৰ্ষ্ট স্কুটাৰ এইটো ইণ্ডাষ্ট্ৰীত আপোনাৰ 125 স্কুটাৰ ছেগমেণ্টত এইটো ফাৰ্ষ্ট স্কুটাৰ য'ত ইমানখিনি ফিচাৰ্ছ দিয়া আছে
আৰু এটা অফাৰ্ছ আছে আফটাৰ লঞ্চিং যদি আপোনালোকৰ চেনেলৰ থ্ৰুৰে আহে দেন যিজনে আহে তেখেতসকলে 1200 গিফ্ট এটা ওকে যদি আপুনি এখন লওঁ বুলি আহে আপোনালোকেতো গমেই পালে খুব সুন্দৰ এখন স্কুটি হয় খুব ধুনীয়া ফিচাৰ্ছ আছে খুব নতুন নতুন মানে সদায়তো আমি নতুনত্ব বিচাৰোঁ গতিকে এইখনত আপোনালোকে যিখিনি বিচাৰিব সেয়া পাব কেতিয়াবা ক'ৰবাত ৰাস্তা ভুল হ'ল গম নাপায় আপুনি তাত কৈ দিয়ক বাছ এই ঘৰ দেখুৱাই যাব আপোনাৰ ঘৰটো কোনফালে একদম দেখুৱাই থাকিব গতিকে ইমানখিনি সুবিধা আহিছে এইখন মানে ইণ্ডিয়াৰ প্ৰথমখন স্কুটি য'ত ইমানখিনি সুবিধা আছে আৰু যদি আপুনি লওঁ বুলি ভাবিছে কৈ দিব যে নীলোৎপল চলিহা ইউটিউব চেনেলটো চাই আহিছিলোঁ তেতিয়া অফাৰ পাই যাব অফাৰ পাব গতিকে এইখিনি আৰু কিবা আছে এটা ইউনিক ফিচাৰ যে ভইচ কমাণ্ডটো আজিলৈকে কোনো স্কুটিতে পোৱা নাই আজিলৈকে অহা নাই ভইচ কমাণ্ড মেইন ফিচাৰ যিটো আপোনাৰ যদি আপুনি ব্লুটুথ এনি ব্লুটুথ ডিভাইচ আপুনি হেডফোন কানেক্ট কৰিব পাৰে আপোনাৰ কমাণ্ডবিলাক আপুনি শুনা পাব আচ্ছা যে গো টু হোম ডাইৰেক্ট নেভিগেশ্যন টাৰ্ণ লেফ্ট টাৰ্ণ ৰাইট এইবিলাক গোটেইখিনি শুনা পাব বা ধৰক আপুনি শ্বো মি দ্য লাষ্ট মিছ কলছ ডাইৰেক্ট ইয়াতে নাম্বাৰ নাম আহিব গোটেইখিনি ডিটেইলছ আপুনি ইয়াতেই পাব ইয়াতে আপোনাৰ স্পীডোমিটাৰত গোটেইখিনি দেখাব ছেকেণ্ড আপোনাৰ ৰেচ মুড আৰু ষ্ট্ৰীট মুড জাষ্ট ওৱান টাচ আপুনি চেঞ্জ কৰিব পাৰিব জাষ্ট এইটো আপোনাৰ চেল্ফতে দিয়া আছে জাষ্ট ওৱান টাচ আৰু এইটো যদি অলপ টাইম এনেকৈ 2 ছেকেণ্ড দবাই ৰাখে দেন এইটো আপোনাৰ চেঞ্জ হ'ব নেভিগেশ্যনলৈকে আপোনাৰ ভইচ এছিষ্ট ভইচ কমাণ্ডলৈকে এইটো চেঞ্জ হ'ব গোটেইখিনি আপুনি কৰিব পাৰিব ল'বা নেকি মই ল'মেই এতিয়া উঠিমেই আৰু যামেই গুচি যাম উঠাচোন মই মিলে নিমিলে চাওঁ এই প্ৰথম ছোৱালী এজনী উঠিছে মিলে নিমিলে চাই লৈছোঁ তথাপিতো মই লগ পোৱা নাই হৈ যাব একো নাই তুমি শকত আগততো আৰু অসমীয়াত হয়তো খুব ধুনীয়াকৈ আপোনালোকে বুজি পালে আৰু দাদা এজন আছে তেখেতে হিন্দীত কৈ দিব গতিকে হিন্দীও হয়তো কোনোবাই অসমীয়া বুজি নাপাব পাৰে গতিকে হিন্দীত শুনক আৰু গাড়ীখনৰ দাম কিমান সেই বিষয়েতো জানিব মন আছে গতিকে এতিয়া তেখেতে গোটেইখিনি কৈ দিব प्राइस कितना होगा ये हमारे एंटॉक एक्सपी का प्राइस अभी पड़ता है एक शोरूम 88,150 শোরুমত নতুন গাড়ী কি ক'ব নাই ডিমাণ্ড আছে বুকিঙো আমাৰ বহুত আছে এতিয়া একচুৱেলি ইয়াতে ডিমাণ্ড আমাৰ এণ্টকৰ বহুত আছে আছামত আমাৰ এতিয়া নতুন আমাৰ BSP বঢ়াই দিছে এতিয়া পাৱাৰটো বেছি আৰু নতুন ফিচাৰ্ছো আহি গ'ল ভইচ এছিষ্টেণ্টৰ আৰু বেলেগ ভেহিকেলৰ আপোনাৰ এইটো ফিচাৰ্ছে নাই বেলেগ কম্পিটিশ্যনত আমি যাওঁ এইটো ফিচাৰ্ছ আহে নাই নতুনকৈ अपडेटेड है 2000 देखिए मैं आपको एंटॉक का जो हिस्ट्री है पहले वहाँ से स्टार्ट करता हूँ एंटॉक हम लोगों ने लॉन्च किया था 2018 साल में जो एंटॉक के बेसिक कलर्स के साथ आता था लेकिन तभी भी बेस्ट इन क्लास फीचर्स था फर्स्ट इन इंडस्ट्री बहुत सारे हम लोग फीचर्स लाए थे जैसे ब्लूटूथ कनेक्टिविटी था गाड़ी में इसके साथ और भी बहुत कुछ था उसके बाद हम लोग एवरी ईयर वी स्टार्टेड ब्रिंगिंग अपग्रेड्स टू द सेम व्हीकल तो नेक्स्ट ईयर अभी 2019 में हम लोग लेके आए थे रेस एडिशन TVS का फीचर्स ऑलमोस्ट सेम था लेकिन LED हेडलैम्प था उसमें टी शेप LED लैम्प था और उसके साथ अब लेकिन फीचर्स वगैरह सेम था ग्राफिक्स चेंज था थोड़े रेस ट्यून था गाड़ी थोड़ा रेसिंग सेगमेंट को हम लोग ध्यान में रखते हुए वो गाड़ी का डिज़ाइनिंग किए थे नेक्स्ट 2020 में हम लोग जैसे एवेंजर्स एडिशन लाए गाड़ी के 3 एवेंजर्स एडिशन आया हुआ था और उसके बाद अभी 2021 में हम लोगों ने लेके आया सेमी एंटॉक का XP एडिशन XP मतलब आपका एक्स्ट्रा पावर तो अभी गाड़ी का एक्स्ट्रा पावर हम लोग बेसिकली इसमें क्यों बोलते हैं आप ये समझो एक्स्ट्रा पावर इन द सेंस अगर 125 सीसी इस सेगमेंट में हम लोग देखने जाए तो इंडस्ट्री में कोई भी गाड़ी आज के दिन में टू व्हीलर इंडस्ट्री में नहीं है जिसका पावर 10 हॉर्स पावर से ज़्यादा है ये बेस्ट इन क्लास फर्स्ट इन इंडस्ट्री है सेकेंड जो हम लोग XP में लेके आए हुए हैं वो है वॉइस कमांड फीचर जैसे वॉइस कमेंट के थ्रू जितने इसके पहले के फीचर्स थे इनेबिल्ड वो सारे आप वॉइस कमेंट के थ्रू भी आप यूज़ कर सकते हो जैसे नेविगेशन हो गया यहाँ से आपको दूसरा कोई लोकेशन जाना है अब वॉइस फ़ोन अपना कनेक्ट करो गाड़ी के साथ आप वॉइस कमेंट दो कि टेक मी टू दिस प्लेस तो गाड़ी ऑटोमेटिक आपको जो उसका कंसोल है उसमें आपको नेविगेट करके उस लोकेशन में लेके जाएगा तो ये हो गया और एक जो फर्स्ट इन इंडस्ट्री हम लोग एक फीचर लेके आए वो है राइडिंग मोड्स जैसे गाड़ी का ऑप्टिमम परफॉर्मेंस लेने के लिए हम लोग इसमें 2 राइडिंग मोड्स हम लोगों ने इसमें दिया हुआ है एक है आपका स्ट्रीट मोड एक है आपका रेस मोड अगर आप हाईवे में ट्रैवल कर रहे हो जहाँ पे आप गाड़ी के फुल पिकअप आपको चाहिए आपको गाड़ी का फुल पावर आपको यूटिलाइज करना है तब आपको आप रेस मोड पे आप गाड़ी को ट्यून इन कर लो है ना विद वॉइस कमांड भी हो जाएगा और आपका ES इलेक्ट्रिक स्टार्ट प्लग से भी आपका वो आप मोड चेंज कर सकते हो और जब आप सिटी ट्रैफिक में हो विद इन सिटी आप ट्रैवल कर रहे हो
तब आपका मेन वो होगा कि आपको परफॉर्मेंस किस हिसाब से मिले, माइलेज के हिसाब से, इस हिसाब से आपको परफॉर्मेंस मिले, तब आप स्ट्रीट मोड में उसको कन्वर्ट कर लेना। गाड़ी अपने आप को ट्यून इन कर लेगी उस स्ट्रीट मोड के हिसाब से, ठीक है। तो ये है गाड़ी के जो टॉप फीचर्स है अभी हम लोग जो एंटॉक लेके आए उसके। थैंक यू सर, थैंक यू सर, थैंक यू जी, थैंक यू, थैंक यू। লিংকছটো খাম বাৰু দেই, লৈছোঁ। দীপাংকৰ দোকানখন আছে ফেভাৰিট হয় চাহ নাখাই কিন্তু ক'ল্ড ড্ৰিংকছ চিয়াৰ্ছ চিয়াৰ্ছ দিয়ক মোকো দিয়ক চিয়াৰ্ছ ক'ল্ড ড্ৰিংকছ দেই। ৰেচিং এডিশ্যন বহুতখিনি ফিচাৰ্ছ দিয়া হৈছে আপুনি গোটেইখিনি চাব পাৰে। বাকীখিনিতো দেখিলেই, গতিকে এইখিনিও দেখুৱাওঁ যে খুব ধুনীয়া গামোচা এখন আৰু শৰাই এখন দিছে মৰমৰ এটা চিন হিচাপে।